মোৰ ছাত্ৰ ছাত্ৰীসকল মৰম ল'বা, আশা ৰাখিছোঁ সকলোৰে যেন ভাল। আজি আমি তোমালোকৰ অংকুৰণৰ কিতাপৰ পৰা এটি পাঠ আলোচনা কৰিবলৈ ওলাইছোঁ। পাঠটোৰ নাম হৈছে আমাৰ দিৱস, পাঠ নম্বৰ 12। এতিয়া আমাৰ দিৱসনো কি? কোনবোৰ আমাৰ দিৱস আমি জানিব লাগিব নহয়নে? তোমালোকৰ পাঠত ধুনীয়াকৈ দিয়া আছে আমাৰ দিৱস সম্পৰ্কে। চোৱাচোন, 15 আগষ্ট স্বাধীনতা দিৱস, 26 জানুৱাৰী গণৰাজ্য দিৱস, 14 নৱেম্বৰ শিশু দিৱস, 5 জুন পৰিৱেশ দিৱস, 30 জানুৱাৰী ৰাষ্ট্ৰীয় শ্বহীদ দিৱস, আৰু আছে কিছুমান যেনে 20 জুন ৰাভা দিৱস, 17 জানুৱাৰী শিল্পী দিৱস, 2 অক্টোবৰ গান্ধী জয়ন্তী ইত্যাদি। আৰু বহুতো আছে, সেইবোৰ তোমালোকে আগলৈ জানি থাকিবা। এই দিৱসবোৰ আমি ঘাইকৈ বিদ্যালয়ত পালন কৰোঁ আৰু লগতে অন্যান্য ৰাজহুৱা স্থানতো পালন কৰা হয় দেই। এতিয়া আমি পাঠৰ মাজলৈ যাম। পাঠটো আলোচনা কৰাৰ আগতে আমি ছবিখনলৈ চাম দেই। এই ছবিখন আমাৰ বহুত মৰমৰ আৰু আমি সকলোৱে চিনি পাওঁ। এইখন হৈছে আমাৰ জাতীয় পতাকা। এই পতাকাখন আমাৰ 3 বৰণীয়া। ইয়াৰ ওপৰত আছে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল। এতিয়া এই গেৰুৱা ৰংটোৰ আমাক কি বুজায় জানানে? আমাৰ ত্যাগৰ প্ৰতীক। যিবিলাক মানুহে আমাৰ দেশৰ কাৰণে ত্যাগ কৰিলে, তেওঁলোকৰ কাৰণে এই পতাকাৰ ওপৰৰ ৰংটো দিয়া হৈছে। তাৰপিছত শুকুলা মানে বগা। এই ৰংটোৱে আমাৰ শান্তিৰ প্ৰতীক। তাৰ মাজত আছে এটা নীলা ৰঙৰ অশোক চক্ৰ। এই নীলা ৰঙৰ অশোক চক্ৰটো আমাৰ সত্যৰ প্ৰতীক। আৰু তলত আছে শ্যামল মানে সেউজীয়া। ই আমাৰ সমৃদ্ধি বুজায়, আমাৰ দেশখনৰ সমৃদ্ধিক বুজায়। এই পতাকাখনৰ বহুত সন্মানৰ প্ৰতীক। ই আমাৰ গৌৰৱৰ প্ৰতীক। আচলতে ই আমাৰ অতি পৰিচয়, আমাৰ পৰিচয়ৰ ইয়াক নমুনা বুলি ক'ব পাৰি। আমাৰ যেতিয়া বাহিৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিবা যিবিলাক খেল হয়, সেই খেলবোৰত আমাৰ এই পতাকাখনে উৰি থাকে। আৰু যেতিয়া আমাৰ কোনোবা খেলুৱৈ জয়লাভ কৰে, তেতিয়া এই পতাকাখন বহুত ওপৰলৈ উৰুৱাই দিয়ে। আমাৰ চাই বহুত ভাল লাগে। তোমালোকে দেখিছিলানে হিমা দাসে যেতিয়া দৌৰত তাই জয়ী হৈছিল, তাই প্ৰথম হৈছিল, তাই পতাকাখন লৈ কেনেকৈ আনন্দ কৰিছিল, কেনেকৈ ঘূৰি ফুৰিছিল নহয়নে? গতিকে তাৰমানে কি, আমি আমাৰ পতাকাখনৰ লগতে আমাৰ দেশখনক আমি বহুত ভাল পাওঁ। সেইবাবে এই পতাকাখন উৰুৱাৰ বহুত নিয়ম আছে, তোমালোকে গম পাবা। ইয়াতে ধুনীয়াকৈ ৰছীৰে গঁঠা হয় আৰু তলত এনেকৈ এডাল ৰছী টানি দিলে পতাকাখন খুলি যায়। বাৰু, তোমালোকে এতিয়া পতাকাখনৰ বিষয়ে বহুত গম পালা নহয়নে? এই পতাকাখন আৰু ক'ত উৰুৱা হয় জানানে? এই পতাকাখন আমাৰ ৰাষ্ট্ৰপতি ভৱন, সংসদ ভৱন, উচ্চতম ন্যায়ালয়, এইবোৰত এই পতাকাখন উৰুৱা হয়। আৰু যেতিয়া কোনো দেশত কিবা বিপদ হয় বা কোনোবা ডাঙৰ ব্যক্তিৰ মৃত্যু হয়, এই পতাকাখন অৰ্ধনমিত কৰি ৰাখে। আমাৰ গুৱাহাটীৰ গান্ধী মণ্ডপত এই পতাকা এখন বিৰাট ডাঙৰ পতাকা ৰখা হৈছে। তোমালোকে কেতিয়াবা এই পতাকাখন চাবলৈ আহিবা দেই। এতিয়া আমি পাঠৰ মাজলৈ যাওঁ। ইয়াতে কি কৈছে যে আজি 15 আগষ্ট আমাৰ দেশৰ স্বাধীনতা দিৱস। আমাৰ বিদ্যালয়ত উলহ মালহেৰে স্বাধীনতা দিৱস পালন কৰা হ'ব। ৰাতিপুৱাই চাফ চিকুণ হৈ আমি বিদ্যালয়লৈ আহিছোঁ। আন গণ্যমান্য ব্যক্তিসকলো আহিছে। এতিয়া এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীবিলাকে কি কৰিছে, 15 আগষ্ট তাৰিখে ৰাতিপুৱাই চাফ চিকুণ হৈ আহিছে স্বাধীনতা দিৱস পালন কৰিবলৈ, আৰু লগতে গণ্যমান্য ব্যক্তিসকলো আহিছে। এতিয়া তোমালোকেও যোৱা বছৰ আহিছিলা, মনত আছেনে বাৰু? তোমালোকৰ দাদা বাইদেউসকল বা আমাৰ যিবিলাক ডাঙৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকে ইতিমধ্যে বহুত কেইবাৰ স্বাধীনতা দিৱস পালন কৰিছে। কিন্তু তোমালোক সৰু, গতিকে তোমালোকে ইমান পালন কৰিবলৈ পোৱা নাই। সেইবাবে আজি মই স্বাধীনতা দিৱস সম্পৰ্কে তোমালোকক জনাবলৈ আজি এই পাঠটো বিশেষভাৱে আলোচনা কৰিবলৈ ওলাইছোঁ দেই। ইয়াতে কৈছে যে বিদ্যালয় চৌহদত পতাকা উত্তোলনৰ বাবে নিৰ্দিষ্ট ঠাই আছে। বিদ্যালয় চৌহদত আচলতে নিৰ্দিষ্ট ঠাই ৰখা হয় পতাকাৰ কাৰণে, যিবোৰত ঠাই থাকে, আৰু সেই ঠাইখিনি আচলতে সদায় চাফা কৰি ৰখা হয়। ইয়াতে কৈছে যে পতাকাখনৰ ভাজে ভাজে ফুল সুমুৱাই জাপি ৰছীৰে বান্ধিছোঁ। পতাকাৰ গেৰুৱা ৰংটো যাতে ওপৰৰ ফালে থাকে তাৰ প্ৰতি আমি দৃষ্টি ৰাখিছোঁ। পতাকাখন মই ইতিমধ্যে কৈছোঁ, পতাকাখনৰ বহুত নিয়ম আছে আৰু বহুত ধুনীয়াকৈ পতাকাখন উত্তোলন কৰে। পতাকাখনৰ মাজে মাজে ফুল সুমুৱাই দিয়ে, ৰছীৰে বান্ধি দিয়ে, আৰু গেৰুৱা ৰংটো সদায় ওপৰৰ ফালে থাকে।
মানুহৰ যিটো ত্যাগ, এই ত্যাগটোক আমি সদায় ওপৰত ৰাখোঁ, আমি সদায় সন্মান জনাওঁ। সেইবাবে তাৰপিছত কৈছে যে নিৰ্দিষ্ট স্থানৰ চাৰিওফালে আমি ঘূৰণীয়া হৈ থিয় দিলোঁ। প্ৰধান শিক্ষকে প্ৰণাম জনাই ৰছী টানি পতাকাখন ফুলবোৰ ওপৰলৈ তুলিলে। ওপৰৰ পতাকাখন ফুল খাই বতাহত উৰিবলৈ ধৰিলে। ফুলবোৰৰ চাৰিওফালে সিঁচৰিত হৈ পৰিল। আমি সকলোৱে পতাকাখন প্ৰণাম জনাই জনগণ মন সংগীতটো গাবলৈ ধৰিলোঁ। এয়া ফুলবোৰ উৰিছে দেখিছানে? আৰু পতাকাখন কি কৰিব লাগে, এনেকুৱা ঠাইত মানে ৰাখিব লাগে যাতে সকলোৱে চাৰিওফালে থিয় হ'ব পাৰে। আৰু পতাকাখনৰ পিনে চাই পেলাই কি কৰিছে, জনগণ মন সংগীতটো গোৱা বুলি কৈছে দেখিছানে? আৰু এই জনগণ মন সংগীতটো কোনে ৰচনা কৰিছিল জানানে? আমাৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল। এইটো আমাৰ ৰাষ্ট্ৰীয় সংগীত দেখিছানে? এতিয়া লগতে কৈছে যে তাৰপিছত ছাৰে ক'লে আজি স্বাধীনতা দিৱস, প্ৰতি বছৰে 15 আগষ্টত আমি এই দিৱস পালন কৰোঁ হওক। 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশ স্বাধীন হয়। ইয়াৰ আগতে প্ৰায় 200 বছৰ ইংৰাজসকলে আমাৰ দেশত ৰাজত্ব কৰিছিল। স্বাধীনতা লাভৰ বাবে আমি আন্দোলন কৰিবলগীয়া হৈছিল। মহাত্মা গান্ধীয়ে সেই আন্দোলনৰ গুৰি ধৰিছিল। সেই আন্দোলনত বহুতো লোক শ্বহীদ হৈছিল। আজি আমি সেই শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰা উচিত। তাৰমানে ছাৰে তেতিয়া কি কৈছে যে 15 আগষ্ট তাৰিখে এই দিৱসটো পালন কৰা হয়। কিয় কৰা হয়? বেলেগ তাৰিখতো কৰিব পাৰিলে হয়। তাৰমানে সেই তাৰিখটোতে কি হৈছিল, দেশখনে স্বাধীন লাভ কৰিছিল। যেনেকৈ তোমালোকৰ জন্ম তাৰিখটোতে জন্ম দিৱস পালন কৰা হয়, নহয়নে? বেলেগ দিনতো নকৰে। ঠিক সেনেকৈ তাৰমানে সেই দিনটো আমাৰ দেশৰো জন্ম দিৱসৰ দৰেই, সেইবাবে সেই তাৰিখটোতে পালন কৰা হয়। আৰু লগতে কৈছে যে 1947 চনত হৈছিল বুলি কৈছে। গতিকে 1947 চনত হ'লে এতিয়ালৈ তেনেহ'লে আমাৰ দেশখন স্বাধীন হ'ব কিমান বছৰ হ'ল? 73 বছৰ হ'ল, নহয়নে? আৰু লগতে কৈছে যে 200 বছৰ ইংৰাজসকলে ৰাজত্ব কৰিছিল। চোৱাচোন কিমান বছৰ ইংৰাজসকলে আমাৰ দেশত আছিল। ইংৰাজসকল বিদেশী, কিন্তু বিদেশী হৈও আমাৰ দেশত তেওঁলোকে ইমান বছৰ আছিল। তেওঁলোক বহুত চতুৰ আছিল আচলতে। সেইবাবেহে তেওঁলোকে বেলেগৰ দেশ এখন এনেকৈ শাসন কৰিবলৈ পাৰিছিল। তেওঁলোকৰ পৰা আচলতে আমি যথেষ্ট শিকিছোঁ দেই। বাৰু যিয়ে নহওক, অৱশেষত আমাৰ দেশখন আমি ইংৰাজৰ হাতৰ পৰা ল'বলৈ আমি সক্ষম হ'লোঁ। কাৰ কাৰণে জানানে? আমাক কৈছে যে আমাৰ গুৰি ধৰোঁতা আছিল মহাত্মা গান্ধী। তেওঁৰ নেতৃত্বৰ ফলতে আচলতে আমি ল'বলৈ সক্ষম হ'লোঁ। সেইবাবে তেওঁৰ জন্মদিনটো 2 অক্টোবৰ আমি গান্ধী জয়ন্তী হিচাপে পালন কৰোঁ দেই। আৰু ইয়াতে ইয়াকো কৈছে যে যিসকল এই আন্দোলনত বহুত মানুহৰ মৃত্যু হৈছিল আচলতে, আৰু তেওঁলোকক শ্বহীদ বোলা হৈছিল। আৰু এই শ্বহীদসকলক আমি কি কৰোঁ? শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। আমাৰ শ্বহীদ দিৱস আছে নহয়, তোমালোকে ইতিমধ্যে পাইছায়ে। ৰাষ্ট্ৰীয় শ্বহীদ দিৱস 30 জানুৱাৰী। এই আচলতে তেওঁলোকৰ কাৰণে আমি শ্বহীদ দিৱসটো পালন কৰোঁ। বাৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে স্বাধীনতা দিৱস সম্পৰ্কে আজি যথেষ্ট জানিব পাৰিলা। কিন্তু এইবেলি তোমালোকে স্বাধীনতা দিৱসটো বিদ্যালয়লৈ আহি পালন কৰিবলৈ নোৱাৰিবা দেই, যিহেতু আমি এতিয়া বহুত অসুবিধাত পৰি আছোঁ। আমাৰ চাৰিওফালে কিছুমান অসুবিধা আছে। তাৰ বাবে কিন্তু তোমালোকে দুখ নকৰিবা। তোমালোকে এইবাৰ নিজৰ ঘৰতে মা, দেউতা, ভাইটি, ভণ্টি, খুৰা, খুৰীহঁতৰ লগত স্বাধীনতা দিৱস পালন কৰিবা। ৰাষ্ট্ৰীয় সংগীত গাবা, পদূলিমুখত চাকি বন্তি দিবা আৰু চিত্ৰাংকন কৰিবা। এই জাতীয় পতাকাৰ ছবি আঁকিবা, মহাত্মা গান্ধীৰ ছবি আঁকিবা। এইবোৰ আঁকি তোমালোকে ভালদৰে সাঁচি ৰাখিবা। পিছত বিদ্যালয়ত ছাৰ বাইদেউসকলক জমা দিবা। ঠিক আছে? তোমালোকে এইবেলি এনেদৰে স্বাধীনতা দিৱস পালন কৰিবা দেই। তো অৱশেষত সকলোলৈ পুনৰ মৰম যাচিছোঁ আৰু আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।